বকলিয়াঘাটত ধুমুহাত এগৰাকী বৃদ্ধাৰ মৃত্যু। মঙলবাৰে সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে বকলিয়াঘাটৰ লক্ষণ সিং এংটি গাঁৱত। গাঁওখনৰ সকলো মানুহৰ ঘৰতে কম বেছি পৰিমাণে ক্ষতিসাধন হয়। ধুমুহাত গাঁওখনৰ চিন্তু টেৰাংপি নামৰ ৭০ ঊৰ্ধৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। বৃদ্ধাগৰাকী বিচনাত শুই থকা অৱস্থাত ঘৰৰ বেৰ ভাঙি বৃদ্ধাগৰাকীৰ গাত পৰি যোৱাত মৃত্যু হয়। ইতিমধ্যে বকলিয়াঘাট আৰক্ষী ঘটনাস্থলীত গৈ উপস্থিত হৈ ঘটনাৰ বুজ লয়। স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী মধুৰাম লেখথে মৃত চিন্তু টেৰাংপিৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক আৰ্থিক সাহায্য প্ৰদান কৰে। গোটা কাৰণে মৰি গ'ল। বেৰ পৰিছিলে? বেৰা ভাঙা পালে সেইটো কাৰণে মৰি গ'ল। বিচনাত শুই আছিলে নেকি তেখেত? বিচনাত তাতে শুই আছে বোলে। এই বতাহ মাৰিছে, এইটো বেৰাটো ভাঙিছে, তাৰ একজনটো উঠাব নোৱাৰে। জেগাতে মৰি গ'ল। ওলোৱাটো কোনে আপোনাৰ কি লাগে? মোৰ নেকি? এইটো মোৰ কিবা নব তাৰ বোৱাৰী, ডাঙৰ নব বোৱাৰী। সেইটো আপোন মোৰ হেৰি ইয়াতে। কি নাম বাইদেউ তেখেতৰ? মোৰ নেকি? তেখেতৰ মৰাজনৰ নাম কি? চিন্তু টেৰাংপি। তাৰ দেউতাৰ নামটো কাময় টেৰাং। দুখৰ কথা, আজি প্ৰায় ৫ বা ৬টামান বজাত ডাঙৰ ধুমুহা বতাহ বৰষুণ দিয়াৰ কাৰণে আমাৰ এই লাংখেৰ সমষ্টিৰ অন্তৰ্গত আমাৰ হিদিলাংবে লক্ষণিংটি গাঁৱত ইয়াৰ বহুতৰ পৰিয়াল বা বহুতৰ ঘৰ নষ্ট হৈছে। তাৰ খবৰ পাই মই ভ্ৰমণ কৰিলোঁ। মাননীয় আমাৰ CM ছাৰ ডক্টৰ তুলিৰাম মহাং ডাঙৰীয়া, তেওঁক খবৰ পাই মোক ফোন কৰিলে, তুমি ইমিডিয়েট জেগাটো চাই আহিবা কেনেকুৱা কি হৈছে। মই আহিলোঁ। ইয়াৰ বহুতৰ ঘৰ নষ্ট হৈছে। তাৰপিছতে আমাৰ এই ৰংহাংঘৰ এজন টেৰাংপি চিন্তু টেৰাংপি বুঢ়ী এজন জেগাতে নিহত হৈছে। ঘৰ মানে ধুমুহা বতাহ দিয়াৰ কাৰণে ঘৰ পৰি গৈছে। শুই থকাৰ অৱস্থাত ধুমুহা বতাহ আহি ঘৰটো ভাঙি ঠিকাতে নিহত হৈছে। গতিকে আমি চৰকাৰ ফালৰ পৰা যিটো ডিজাষ্টাৰ মেনেজমেণ্ট ইতিমধ্যে যোগাযোগ কৰা হৈছে, DCক জনোৱা হৈছে। তাৰপিছতে আমাৰ প্ৰশাসন, আমাৰ ওচৰৰ যিটো থানাৰ OC সকলে ইতিমধ্যে ইয়াৰ উপস্থিত হৈছে। তেওঁলোকে কেনেধৰণে কৰিব ইতিমধ্যে তেওঁলোকে সুত কৰি আছে। এতিয়া থানাত নিব, অহাকালি ৰাতিপুৱা এইটো PM পোষ্টমৰ্টেম কৰিবলৈ কাৰণে নিব। আজি মানে হঠাতে মানে এনেকুৱা মানে ধুমুহা বতাহটো হেৰি হৈছিল, মানে বেছি হৈছে যেন লাগিছে। যিটো মানে হেৰিৰ মতে গোটেই বকলীয়া মানে কি লাংফেৰ ভিতৰতে মই ফোনেদি যোগাযোগ কৰিলোঁ, বোলে তেনেকুৱা ইমান হেৰি হোৱা নাই, মানে খণ্ড হিচাপে কিবা এটা হৈছিলে। বেছিকৈ হোৱা হৈছে ইয়াত আমাৰ এই গাঁৱত লক্ষণ সিং ইংটি হিদিলাংবে, লক্ষণ সিং ইংটি গাঁও হিদিলাংবে। তাৰপাছতে এই যে ডাঙৰ ধুমুহাত এই তেনেকুৱাতে শুই থকা অৱস্থাত এজনে আৰু 70+ বয়স হেৰি চিন্তু টেৰাংপিৰ তাইৰ মানে শুই থকা অৱস্থাতে আৰু নিহত হ'ল। বেৰটো পৰিলে আৰু বেৰটো পৰি তাতে নিহত হ'ল বুঢ়ীজনী। সেই তাকে আৰু অলপ বেয়াও লাগিছে। তাৰপাছতে গাঁৱতে আছে, নাই 10-12 ঘৰ হ'ব মানে ক্ষতি তেনেকুৱা হৈছে। এই বোলে নাৰিকল গছ, এই বোলে এই তেনেকুৱা তামোল, এই তেনেকুৱা গছ তেনেকুৱা